So good evening guys, welcome to my Jakaz YouTube channel. এতিয়া যাম লগৰ এটাই মাতিছে, লগৰ এটা ঘৰত কিবা কি আছে নাজানো আৰু সি মাতিছে, সেইকাৰণে আমি চাৰিটা যাম এতিয়া। চাইকেল লৈ কিনে যাম, ৰাস্তা বতৰো ভাল নহয়, ৰাস্তাও ভাল নহয়, চ' চাইকেল লৈ কিনে যাম। বহুত দিনৰ মূৰত চাৰিটা লগৰ একেলগে চাইকেল লৈ যাম। চ' গাইছ মজাই বেলেগ হ'ব। চ' ভিডিঅ'টো ভালকৈ ল'ব আপোনালোকে। চ' চাই থাকক ভিডিঅ'টো কমপ্লিট। আৰু এতিয়া যাম, তাত গৈ কি কৰোঁ কি নকৰোঁ নাজানো, তাত ধুনীয়াকৈ যাম, তাৰপিছতে আকৌ ভালকৈ উভতিম। চ' গাইজ ভিডিঅ'টো ভালকৈ ল'ব। আৰু এতিয়া যাবলৈ ওলাইছোঁ, সিহঁতি ফোন কৰি আছে মোক, মই ঘৰৰ পৰা এতিয়া ওলাম চাইকেল লৈ কিনে, তাৰপিছত সিহঁতৰ লগত যাম। চ' গাইজ ভিডিঅ'টো চাই থাকিব, আৰু যদি ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ত' বনে ৰহ গাইজ। Tell me what you want to know. Run your fingers down me slow, 'cause you're in love. এতিয়া আমি পাৰ্টি এটা কৰিব ওলাইছোঁ, গোটেই তিনিটা আৰু এটা আহি আছে, এইটো পিছত আহি আছে, এইটো আহিব অলপ দেৰি। মাংস লৈ লৈছোঁ, ইয়াত চাই লওক, মাংস ইয়াত আছে। তো চাইকেল লৈ আছোঁ, ৰাস্তা বহুত ভাল, ৰাস্তা ভাল নহয়, সেইটো ৰাস্তা যি ভাল, আমাৰ ঘৰৰ পৰা আগৰ ৰাস্তাটো বহুত বেয়া, সেইকাৰণে আমি চাইকেল লৈ আহিছোঁ। তো গাইজ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, মজা পাই থাকিব। বিহু আহি আছে, এতিয়া বিহু সময়ত। তো গাইজ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব, মনে ৰহ গাইজ। আমাৰ গাঁৱৰ পৰিৱেশবিলাক এনেকুৱাই, চবৰ ঘৰতে তামোল থাকে, পুখুৰী থাকে, ভঁৰাল, ধুনীয়া লাগে পৰিৱেশটো। ৰিয়েলি বুলি ক'বলৈ গ'লেতো নাই আৰু, বহুত মজা হয় ইয়াত। দেখিছেনে কবিলাক এনেকৈ আমাৰ চুন্দিয়া গাঁৱৰ পৰিৱেশটো, সেইটো কাৰণে ভাল লাগে। গানবিলাক এনেকৈ গান লগানো। Oh my God! Wow! Empty hearts and neon lights, they're playing with my mind. Gotta get out of here tonight. ভাইটি ক'ত যোৱা? Finally feels like home. Oh, oh, oh. I hate all this overthinking. Oh, 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 oh. The more I swim, the more I'm sinking. এটা ধুনীয়া জেগাত আহি আছোঁ, প্লেচটো কি ধুনীয়া দেখিছে। এইকেইটা ফটো মাৰি আছে, সিহঁতি ফটো মাৰি আছে গাইজ। তো গাইজ কিমান ধুনীয়া প্লেচ দেখিছেতো, এইটো ঘৰৰ পৰা অলপ আঁতৰতে, ঘৰৰ পৰা বেছি দূৰ নহয়, ধুনীয়া প্লেচ। তো গাইজ মোৰ ভিডিঅ'বিলাক সকলোবিলাক চাই থাকিব আপোনালোকে, ভিডিঅ'বিলাক মই দি থাকিম প্ৰতিদিনে। আজি এনেই ওলাই আহিলোঁ অলপ ভিডিঅ' বনাবৰ কাৰণে। তো গাইজ ভিডিঅ'টো চাই থাকিব। ঠিক আছে, চবেই ফটো মৰাত ব্যস্ত হৈ আছে, এতিয়া লগৰ এটা আহিবলৈ ৰখি আছে, তাৰ কাৰণে আমি ৰখি আছোঁ। তো ইয়াতে অলপ ফটো মাৰি লৈছোঁ। তো গাইজ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব গাইজ। তো গাইজ চাইকেল চলাই আহি আছোঁ এতিয়া আমি। এতিয়া আহি আছোঁ আমি, বতাহ লাগিছে আহি, গৈ আছোঁ। এইটো পিছফালে আহিছে জেলচিং আমাৰ বতা লক্ষ্য পোৱাকৈ নাই এতিয়ালৈকে জেগাটো। And I'll tell myself it's fine to be alone, just to find somewhere that finally feels like home. Oh, oh, oh. I hate all this overthinking. Oh, 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 oh. The more I swim, the more I'm sinking. Take me to a world of silver, no more high. মজাই বেলেগ না কি, চব ফালৰ পৰা ভিডিঅ' হৈ আছে, মোৰ এতিয়া মানে কোনোফালে উপায় নাই, চব ফালৰ পৰা ভিডিঅ' হৈ আছে। সন্ধিয়া লাগি গৈছে, আমি আহি পোৱাহে নাই, চাৰিটা আহি আছোঁ এতিয়া বৰ্তমান। লগৰটোক লগ পালোঁ, এজন আগত গৈ আছে, তাৰপৰা এজন চাৰিজন আহি আছোঁ মই। তো গাইজ পূৰা আহি আছোঁ এতিয়া, আৰু চাই থাকিব, আহি আছোঁ বৰ্তমান। আহোঁতে সন্ধিয়া হৈ গৈছেগৈ, বহুত টাইমৰ পৰা আহি আছোঁ, পোৱাহি নাই, এতিয়া পামহি আৰু অলপ পিছতে। আৰু আমাৰ এই ব্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, থেংক ইউ ছ' মাছ। তো গাইজ শুনিছে নহয়, কৰি দিব, থেংক ইউ ছাৰ। মাৰো মুঝে মাৰো। তো গাইজ আমি আহি পাই গ'লোহি এতিয়া লগৰটোৰ ঘৰত ওচৰতে পালোহি, সিহঁতৰ ঘৰত যাম এতিয়া। সিহঁতৰ ঘৰত কি কৰিম কি নকৰোঁ নাজানো।
সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব কমপ্লিট ভিডিঅ'টো। আৰু আমাৰ উভতি জলদি চাগে গধূলি হ'ব, তথাপিও ভিডিঅ'টো কমপ্লিট চাব। আপোনালোকে কমপ্লিট ভিডিঅ'টো দেখুৱাবলৈ মই চেষ্টা কৰিম, আৰু কি কৰোঁ কি নকৰোঁ চবখিনি সিহঁতৰ ওপৰত দেখুৱাই থাকিম। আপোনালোকে কমপ্লিট ভিডিঅ'টো চাব। চ' গাইজ বনাই আৰু চ' গাইজ আমি আহি পাই গ'লোঁ ক'ত লগৰটো ঘৰত পাই গ'লোঁ। এতিয়া কেৰাহী পাতি আছোঁ মাংস বনাবৰ কাৰণে। এয়া নহৰু খুন্দি আছে, বোলে নহৰু আদা পিঁয়াজ চব কাটি আছে, ৰেডি হৈ আছে। তাতে কেৰাহী পাতি আছোঁ, খাবহে লাগে এতিয়া আৰু খাবহে লাগে। ভিডিঅ'টো কণ্টিনিউ চাই থাকোঁ। এতিয়া মাংস তেল দিছোঁ এতিয়া, তাৰপিছতে মাংসটো দিয়া হ'ব। এইকেইজন আৰামত বহি আছে, মই বনাবলগীয়া হৈ আছে আৰু এইকেইটা কাম নাই আৰু। এইফালে বেলেগ এইটো এই মছলা একো নাই, আদা নহৰু পিঁয়াজ তেনেকৈ আছে আৰু জলকীয়াৰ লগত। তাৰপিছতে মাংসটো উলিয়াইছে এতিয়া, তো ইয়াত দিব লাগিব। মাংসটো ধুব নালাগে বাৰু, ধুনীয়াকৈ পাৰ্টি আৰু না কি ফ্ৰেছ পাৰ্টি। ত' লগৰটো ঘৰৰ পিছফালে আমাক এইটো জেগা দি দিছে, এতিয়া এইটো আমাৰ জেগা হৈ গ'ল। ত' গাইজ ভিডিঅ'টো কমপ্লিট চাই থাকক, কেনেকুৱা লাগে ভিডিঅ'টো। গাইজ তেল পকি গ'ল, এতিয়া দিম আদা নহৰু পিঁয়াজ চব দি দিম একেলগে। তাৰপিছতে এতিয়াতো কৈ দিম ইয়াৰ পিছত হালধিটো দিব লাগিব। মাংসটো মই বনাইছোঁ, কেনেকুৱা হয় গম নাপাওঁ আৰু তথাপিও ভালেই হ'ব লাগে। বনাইছোঁ যেতিয়া ভাল হ'লেও খাবই লাগিব, বেয়া হ'লেও খাবই লাগিব না কি কৈছে ভাইটি? তো গাইজ মই শাক বনোৱা এটা কথাই জানো, এই পিঁয়াজটো অলপ আমলৈ বৰণীয়া হ'ব লাগিব, তাৰপিছতে বোলে চব্জিটো ভাল হয়, হয় নাই? গাইজ এতিয়া মাংসটো দিব হৈ গ'ল, এইটো আমলৈ বৰণীয়া পৰি গ'ল গাইজ। এতিয়া মাংসটো দি দিম, এতিয়া মাংসটো আস্তাকৈ দি দিম। ইয়াৰ পিছত অলপ লৰাই দিম। গাইজ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, আকৌ আহিম মাংসটো হোৱাৰ পিছতে আকৌ আহিম। তো গাইজ মাংস হৈ গ'ল, মাংসটো নমাই দিলোঁ, মাংসটো বনাই দিলোঁ। এতিয়া এইটো কি বুলি কয় তোমালোকৰ ইয়াত? ৰহি। এয়া লগৰকেইটা আহিছিলে ন, সিহঁতে ৰহি খাব লৈছে। মই এনেই এনেকৈ সিহঁতক হেৰি কৰি দিছোঁ আৰু মাংসটো বনাই দিছোঁ। তাৰপৰা মই মাংসটো খাম, সিহঁতক ৰহিটো খাবলৈ দিওঁ, তাৰপৰা খাই বৈ কিনি আৰু আজৰি হওঁ। তো গাইজ আজিলৈ পাই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। এতিয়া চবে খাই মেলি এতিয়া ঘৰলৈ যাম। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ আজিলৈ বাই, গুড নাইট।